নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি হৈছে তাই লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সুচেতা কৃপলানী। তেওঁ উত্তৰ প্ৰদেশত 1963 চনৰ পৰা 1967 চনলৈ মুখ্যমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল চৰ্দাৰ বল্লভ ভাই পেটেল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল হৰিলাল জেকিচুন্দাস কানিয়া। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল IPS অফিচাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী আছিল কিৰণ বেদী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু গ' টু স্পেচ? মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল কল্পনা চাওলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নোবেল প্ৰাইজ? নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁ গীতাঞ্জলি নামৰ কবিতা পুথিখনৰ বাবে 1913 চনত নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন দ্য মিছ ৱৰ্ল্ড টাইটেল? মিছ ৱৰ্ল্ড খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। মিছ ৱৰ্ল্ড খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল ৰীতা ফাৰিয়া পাৱেল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন দ্য মিছ ইউনিভাৰ্ছ টাইটেল? মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল সুস্মিতা সেন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা দেৱী সিং পাটিল। তেওঁ 2007 চনৰ পৰা 2012 চনলৈকে ভাৰতৰ 12তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য ভাৰত ৰত্ন? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল ইন্দিৰা গান্ধী। তেওঁ 1971 চনত এই বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল জাজ ইন দ্য সুপ্ৰিম কোৰ্ট? উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল
মীৰা চাহিব ফাতিমা বিবি নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ গ'ল্ড মেডেল ইন ৰেছলিং এট দ্য কমনৱেলথ গেমছ কমনৱেলথ গেমছত মল্লযুদ্ধত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি কমনৱেলথ গেমছত মল্লযুদ্ধত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল গীতা ফোগাট তেওঁ 2010 চনত দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত এই পদক লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান পাইলট প্ৰথম ভাৰতীয় পাইলট কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰথম ভাৰতীয় পাইলট আছিল JRD টাটা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য গ্ৰেমি এৱাৰ্ড গ্ৰেমি বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি গ্ৰেমি বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল পণ্ডিত ৰবি শংকৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰেলৱে মিনিষ্টাৰ অফ ইণ্ডিয়া পোষ্ট ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম ৰেল মন্ত্ৰী কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম ৰেল মন্ত্ৰী আছিল জন মাথাই নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী আছিল চৰ্দাৰ বলদেৱ সিং চক্কাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা ইন ইণ্ডিয়া ভাৰতৰ প্ৰথমজন লোকসভাৰ অধ্যক্ষ কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ প্ৰথমজন লোকসভাৰ অধ্যক্ষ আছিল গণেশ বাসুদেৱ মাৱলংকাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু উইন দ্য অশোকা চক্ৰ এৱাৰ্ড অশোক চক্ৰ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অশোক চক্ৰ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল নীৰজা ভানুট নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন এম্বেচেডৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত আছিল বিজয়লক্ষ্মী পণ্ডিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট ফিমেল পাইলট ভাৰতৰ প্ৰথম মহিলা পাইলট কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ প্ৰথম মহিলা পাইলট গৰাকী আছিল প্ৰেমা মাথুৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ আছিল মীৰা কুমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান soldier টু বি এৱাৰ্ডেড দ্য পৰমবীৰ চক্ৰ পৰমবীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় সৈনিক কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি পৰমবীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় সৈনিক আছিল মেজৰ সোমনাথ শৰ্মা তেওঁ 1950 চনৰ 21 জুন তাৰিখে এই সন্মান লাভ কৰিছিল আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই